হেল্ল' বন্ধুসকল, কেনে আছে? মই ঠিক ঠাক আছোঁ। মই প্ৰয়োগ কৰিছোঁ আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ছুপাৰ ডুপাৰ ভিডিঅ'লৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈলোঁ যে মোৰ ভিডিঅ'ৰ শেষত একোটাকৈ সাঁথৰ থাকিব আৰু যিয়ে সাঁথৰটো শুদ্ধটো দিব তেওঁক থাম্বনেইলৰ স্থান দিয়াৰ লগতে তেওঁৰ ছ'চিয়েল মিডিয়া আইডি প্ৰমোশ্যন কৰা হ'ব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, আজি কথা পাতিম ডাক টিকটৰ ওপৰত। নিশ্চয় ডাক টিকট সকলো এটা পৰিচিত নাম, কিন্তু সকলোৱে জানে মানে চিঠি এখন প্ৰেৰণ কৰিব হ'লে ডাক টিকটৰ প্ৰয়োজন হয়, নতো চিঠিখন বেলেগ জেগালৈ নাযায়। যেতিয়া ডাক সেৱা আৰম্ভ হৈছিলে তেতিয়া ডাক টিকট আৰম্ভ হোৱা নাছিল, ষ্টাৰ্ট হোৱা নাছিল, ডাক টিকট নাছিল তেতিয়া। তো ডাক টিকট সৃষ্টি হোৱাৰ এটা হিষ্ট্ৰী জড়িত হৈ আছে। চ' ব'লক আমি হিষ্ট্ৰীটো গম পাওঁ। ডাক টিকটৰ আৰু কাহিনীটো এনেকুৱা ধৰণৰ, মানে আজিৰ পৰা প্ৰায় 200 বছৰ মানৰ আগত ইংলেণ্ডৰ এজন খুব ভদ্ৰ লোক ৰাস্তা দি গৈ আছিল। তেওঁৰ নাম আছিল ৰোলেণ্ড হিল। তেওঁ গৈ থাকোঁতে দেখিলে যে এজন ডাকুৱাল আৰু এগৰাকী মহিলাৰ মাজতো খুব বাক বিতংগৰ সৃষ্টি হৈছিল। বাক বিতংগটো এইকাৰণে সৃষ্টি হৈছিল কি, মহিলাগৰাকীয়ে এই চিঠিখন, তেওঁলৈ অহা চিঠিখন তেওঁ ল'ব বিচৰা নাছিল। তেতিয়া চিঠিখন লওঁতে বা একচেপ্ট কৰোঁতে চিলিং দিয়াৰ ব্যৱস্থা আছিল, মানে বৰঙণি হিচাপে চিলিং দিব লাগে। তেতিয়া পইচাৰ আৰম্ভ হোৱাৰ আগতে চিলিং ব্যৱস্থা আছিল বা শিকি ব্যৱস্থা এনেকুৱা ধৰণৰ আছিল। তো তেওঁ মানে চিলিং নিদিয়াকৈ চিঠিখন ল'ব বিচাৰিছিল। তাৰপিছত সেই ঘটনাটো দেখি ভাবিলে কি হিলে যে তেওঁৰ হাতত নিশ্চয় চিলিং নাই বা বৰঙণি নাই, গতিকে দিবলৈ তেওঁ সক্ষম নহয়। গতিকে তেওঁ এটা চিলিং দি ডাকুৱালজনক বিদায় দি চিঠিখন মানুহগৰাকীক দি দিলে। মানুহগৰাকীয়ে ক'লে যে আপুনি এনেই চিলিং এটা বৰবাদ কৰিলে। মানে সেইখন চিঠি নাছিল, সেইখন এখন কাগজ আছিল, তাৰ ভিতৰত একো নাছিল, অকল উকা কাগজ। মহিলাগৰাকীয়ে পুতেক সৈন্য বাহিনী চাকৰি কৰিছিল আৰু তেওঁ খুব সঘনাই চিঠি পত্ৰ দি থাকিছিল। আৰু যিহেতু তেওঁ দুখীয়া ঘৰৰ মানুহ আছিল মহিলাগৰাকী, গতিকে প্ৰতিবাৰে চিলিং দি পিনে চিঠিখন একচেপ্ট কৰাটো সম্ভৱ নহয়। গতিকে তেওঁ এই পুতেকে এটা বুদ্ধি কৰিছিল কি, এখন উকা কাগজ দিব আৰু মাকে গ্ৰহণ কৰিব নালাগে, যাতে মাকে গম পায় যে ল'ৰাটো ঠিক ঠাকে আছে, সুস্থ হৈ আছে। এই ঘটনাটোৱে হিলক খুব এটা চিন্তিত কৰি তুলিছে, কাৰণ সকলোৱে যদি এই পন্থাটো অৱলম্বন কৰে তেনেহ'লে ডাক ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তেওঁ খুব চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল। তাৰপাছত তেওঁ 1837 চনত এখন ডাক পুস্তিকাৰ ডাক সংস্কাৰ নামৰ এখন পুস্তিকাৰ উলিয়াইছিলে, য'ত 3টা প্ৰস্তাৱ সন্নিৱিষ্ট আছিল। প্ৰথম প্ৰস্তাৱটো হ'ল যে যোনে চিঠি প্ৰেৰণ কৰিব তেওঁ মাচুল পৰিশোধ কৰিব, মানে গ্ৰহণ কৰাই নহয়। আগতে কি আছিল, গ্ৰহণ কৰাই মাচুল পৰিশোধ কৰিবলগীয়া আছিল। ছেকেণ্ড নম্বৰ আছিল যে চিঠিখনৰ ৱেইটৰ ওপৰত নিৰ্ভৰ কৰি মাচুল নিৰ্ধাৰণ হ'ব। আগতে কি আছিল, ৱেইট আৰু ডিষ্টেঞ্চ দুইটা মিলাই মাচুল নিৰ্ধাৰণ হৈছিল। 3 নম্বৰটো হ'ল যে মাচুল যে পৰিশোধ কৰিলে তাৰ এটা চিহ্নিত হিচাপে এটা প্ৰতীক থাকিব লাগিব। হিলৰ এই প্ৰস্তাৱটো 1837 চনৰ 17 আগষ্টত ৰাজসন্মতি লাভ কৰে আৰু তেওঁ প্ৰচেষ্টাতে প্ৰথমটো ডাক টিকট পেনী ব্লেক নামৰ এটা ডাক টিকট 1840 চনৰ 10 জানুৱাৰীত মানে জন্ম লাভ কৰে। আৰু সেই বছৰৰে 6 মে'ৰ পৰা এই ডাক টিকটৰ ব্যৱহাৰ আৰম্ভ হয়। প্ৰথম প্ৰকাশ পোৱা দেশখন আছিল গ্ৰেট ব্ৰিটেইন। গ্ৰেট ব্ৰিটেইনৰ পৰা প্ৰথম ডাক টিকট প্ৰচলন আৰম্ভ হয়। তাৰপাছত ক্ৰমান্বয়ে 107খনমান দেশে ইয়াক আৰম্ভ কৰে, ডাক টিকটৰ ব্যৱস্থাটো আৰম্ভ কৰে। আমাৰ ভাৰতবৰ্ষতো 1854 চনত 54 আমাৰ ডাক টিকট সেৱা আৰম্ভ হয় আৰু ভাৰতবৰ্ষৰ নিজাববীয়াকৈ ডাক টিকট আৰম্ভ হৈছিলে স্বাধীনতাৰ পাছত। প্ৰথমটো ডাক টিকট আছিলে এইটো আৰু ছেকেণ্ডটো আছিলে এইটো। আৰু ভাৰতত ডাক টিকটৰ স্থানপ্ৰাপ্ত প্ৰথমজন সন্মানীয় ব্যক্তি আছিলে আমাৰ মহাত্মা গান্ধী। 1948 চনৰ 15 আগষ্টত তেওঁৰ নামেৰে ডাক টিকট নামাকৰণ হৈছিল, যিহেতু ডাক টিকট বৰেণ্য ব্যক্তিসকলৰ নামত থাকে। চ' তাৰপাছত বিভিন্ন ধৰণৰ ব্যক্তিৰ নামত ডাক টিকট হৈছিল, ৰাজেন্দ্ৰ প্ৰসাদ, ভিভি গিৰি, ৰাজীৱ গান্ধী, মাদাৰ টেৰেছাৰ আৰু আমাৰ শেহতীয়াকৈ দেখিব পাইছোঁ আমাৰ শচীন তেণ্ডুলকাৰ নামতো ডাক টিকট হৈ যায়। চ' এইটোৱে কাহিনী ডাক টিকটৰ আঁৰৰ যিখিনি কাহিনী। তো আজি আপোনালোকৰ বাবে সাঁথৰটো হ'ল টি চক্ষুধাৰী নহয় ত্ৰিপুৰাৰী, বাকলি বসন পিন্ধে নহয় শ্ৰীৰাম, গছত থাকে নহয় পক্ষীৰাজ।
প্লিজ কমেণ্ট কৰি জনাব উত্তৰটো কি তেতিয়ালৈকে বাই বাই